হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোকে কুকিং বুঢ়া কিটচেনলৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডসকল, আজি মই ঘৰতে একেবাৰে সাধাৰণভাৱে 2 মিনিটৰ ভিতৰত বনাব পৰা ইজি ব্ৰেকফাষ্ট ৰেচিপি এটা বনাবলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু লগত থকা বেল আইকনটো দবাই দিব যাতে আহি থকা ভিডিঅ'বোৰ আপোনালোকে পুনৰ পাই থাকে। চাওঁ আহকচোন এতিয়া ফ্ৰেণ্ডসকল কেনেকৈ বনাইছোঁ। ইয়াতে মই লৈ লৈছোঁ আটা 2 কাপ আৰু ইয়াতে লৈ লৈছোঁ দৈখিনি বৰ টেঙা দৈও নল'ব। এইখিনি মই ফিটি লৈছোঁ দৈখিনি। এতিয়া আমি মিক্স কৰি দিম ইয়াতে। এতিয়া আমি ইয়াতে পানীও এড কৰি দিছোঁ। ভালদৰে মিক্স কৰি ল'ব। ভালদৰে মিক্স কৰি ল'ব আপোনালোকে। এয়া হৈয়ে গৈছে আমাৰ। এতিয়া আমি ইয়াতে কাটি থোৱা সৰু সৰুকৈ পিঁয়াজ 2টা কাটি লৈছোঁ আৰু ধনিয়া পাতো কাটি লৈছোঁ। এইখিনি এতিয়া আমি ইয়াতে এড কৰি দিম। আপোনালোকে ধনিয়া সলনি ভেজিটেবলো দিব পাৰে। আৰু ইয়াতে মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ আৰু হালধি অকণো দি দিছোঁ আৰু গ্ৰীণ চিলিও অলপ দি দিছোঁ। আৰু এইটো ৰেড চিলি অকণমান দি দিছোঁ। আপোনালোকে ইয়াৰ সলনি জলকীয়া গুড়ি নাইবা জালুকৰ গুড়িও দিব পাৰে। এতিয়া এইখিনি ভালদৰে আমি ফেটি লৈছোঁ। ভালদৰে ফেটি ল'ব। অলপ ডাঠ হৈ থকা যেন হৈ আছে। পুনৰ ইয়াতে আমি জিৰা 1 চামুচ দি দিছোঁ। ভালদৰে ফেটি ল'ব। লেপটো অলপ ঢিলা হ'বৰ কাৰণে পানী অলপ এড কৰি দিছোঁ। এতিয়া আমি এইখিনি 10 মিনিটমান ঢাকি থ'ম প্ৰায়। এতিয়া আমি ইয়াতে নন ষ্টিক টাৱা এখন লৈ লৈছোঁ। একেবাৰে কম তেলত বনাব পৰা ইজি ৰেচিপি হয়। আপোনালোকে অইন টাৱাও ল'ব পাৰে, কিন্তু অইন টাৱাত অলপ তেল বেছিকৈ দিব লাগিব। এতিয়া তেলো গৰম হৈয়ে গৈছে। এইটো ভালদৰে এনেকৈ মিলাই দিব। দেখিছেনে অলপ ড্ৰাই হৈছে। এতিয়া আমি এইটো ওলটিয়াই দিম তেল অকণ দি। যিসকলে তেল কমকৈ খাই ভাল পায় এনেদৰে নিশ্চয় বনাই খাই চাবচোন, খুবেই টেষ্টি হয়। দেখিছেনে? পুনৰ আমি লুটিয়াই দিম। এনেকুৱা কালাৰ হ'ব লাগিব। ল' ফ্লেমত ৰাখিব। আমি অলপ অলপকৈ এনেকৈ হেঁচি দিম। ইতিমধ্যে প্ৰায় হৈয়ে গৈছে আৰু। এয়া দেখিছেনে কিমান ইজি, সাধাৰণভাৱে 2 মিনিটৰ ভিতৰতে বনাব পৰা ৰেচিপি। আপোনালোকে নিশ্চয় ঘৰত এবাৰ এনেকৈ ট্ৰাই কৰি চাবচোন। থেংক ইউ ফ্ৰেণ্ডসকল।